নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোৰে স্বাগতম জনাইছোঁ। আজি দীপাৱলীৰ দিনটো সকলোৰে ভালে কুশলে যাওক তাৰে মোৰ ফালৰ পৰা আশা কৰিছোঁ। আৰু তাকে আজি দীপাৱলী বুলি অলপমান ফূৰ্তি কৰিব লাগিব। আৰু এইফালে দেখিবলৈ পাইছে আমি পুৰা লাইট লগাই লৈছোঁ আৰু এইফালে লগতে মমবাতিও আছে, মমবাতি লগাই আছোঁ। টোটেলি ৰাতিকে মানে আমাৰ আজি বম ফুটোৱা হ'ব। আৰু ভাইটি দুটা মানে সৰুৰ পৰা অদ্ভুত ধৰণৰ এটা বম আনিছে, যিটো বম আমাক দেখিলে আচৰিত খাব। মানে আগতে আমি সৰু হৈ থাকোঁতে সিহঁতৰ বয়সত আমি প্ৰথম জলকীয়া বম চিনি পাওঁ, আলু বম চিনি পাওঁ, সকলোৱে গম পাইছে। আজিকালি দেশৰ যেনেকৈ পৰিৱৰ্তন হৈছে তো তেনেকৈ মানে নানা ধৰণৰ বম ওলাইছে, যি ফুটাব লাগিব। আৰু ময়ো অলপমান বম অনা আছে, সৰু ল'ৰাৰ মাজতে। আৰু ময়ো যেতিয়া সৰু আছোঁ বুলিয়ে ভাব কৰা, মইনো কিমান ডাঙৰ। তো সেইটো কাৰণে অলপমান ফূৰ্তি ফাৰ্তা কৰিব লাগিব, পুৰা ধামাকা হ'ব নে কি কয়। বাকী দেখা যাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ ভিডিঅ'টো। আৰু তো ৰাইজ দেখিবলৈ পাইছে এইফালে খুইদৈ মানে ডিমৌলৈ গৈছিলে হেনো। আৰু কি এই ভাইটিৰ কাৰণে বম আনিছে। গতে এইটো বম মই প্ৰথম দেখিছোঁ, আগতে দেখা নাই। কিন্তু মানে চাওঁ পপ, নামটো পপ বম। এইটো আপোনাৰ বমটোৰ নাম পপ। মানে ধৰি লওক আমাৰ বমখিনি জাষ্ট দেখুৱাই দিছোঁ, তেতিয়া দেখিলে আপোনালোক গম পাব। হয় ভাইটি আকৌ ডাঙৰ বম ফুটাব নোৱাৰে, মানে সিহঁতে সৰু হৈ আছে ন, সেইটো কাৰণতে বেছি ডাঙৰ বম ফুটাবলৈ ভয় লাগে ন। তো সেইটো কাৰণতে দেখিছে নহয়, এইটো বম হয় লাইভত প্ৰথম দেখিছোঁ। আপোনালোকে কোনে কোনে দেখিছে মোক কমেণ্ট কৰি জনাবচোন। মানে মই আজি প্ৰথম দেখিছোঁ আৰু এটা ফুটাই দিম, কেনেকৈনো ফুটাই মই দেখুৱাম বাৰু আপোনালোকক। বাকী আৰু খুৰি কওকচোন, আপোনাৰ দীপাৱলী আজি কি আনিছে বস্তু, কি আনিলে? মানে কিনো আনিবা, আনিছোঁ আৰু এইবোৰ বম আনিছোঁ, মমবাতি আনিছোঁ, তাৰপিছতে আকৌ এইবোৰ কি বুলি কয় চকৰি আনিছে। আৰু এইফালে আমাৰ ভাইটি ডেকা ল'ৰা আছে। তুমি কি আনিলা? বম আনিলোঁ, ফিফি আনিলোঁ, বা মোক ফুটাব দিবা নাই? দিবা নাই ফুটাবলৈ? দিবা। তোমালোকৰ বয়সত আমি আগতে পুৰা বম চম ফুটাম। আজি কি হ'ল? চাইকেল লৈ কি হ'ল? মানে ঘূৰি ফুৰিছা যে? এতিয়া মই এটা ফুটাই দেখাম বুলি আহিছোঁ। আৰু বেছিকৈ ফুটাবলৈ বেয়া, কাৰণ ইয়াৰ কাৰণে আনিছে ন, সৰু ল'ৰা। যদি মই গোটেইখিনি ফুটুৱাই দিওঁ তেতিয়া সি আকৌ কান্দিব লাগিব, কাৰণ তাৰ লগে মই আকৌ আনিবলৈ মোৰ তত হেৰাই যাব। সেইটো কাৰণতে এটাই ফুটাই দেখাম। আৰু এইফালে খুৰীয়ে এতিয়া মোবাইলটো ধৰিব, বাকী মই কেনেকৈ ফুটুৱাই দেখুৱাই দিম, চাই যাওক। কিমান দিবা? এতিয়া আৱাজটো কিন্তু বেছি নহয়, এহঁতৰ কাৰণে একদম পাৰফেক্ট বম মানে। তো ফুটাই দেখাম, চাওক। বমটো দেখি মোৰ জিঅ' একদম মানে ঢেঁকীত ধান বনাই না, মোৰ অকণমান খুচি মেলি ধৰি লাগে বে। বমটো দেখি ভা কচম, যিটো বম নহয়। মা আপুনি বমটো আৱাজটো শুনিলে নাই, সেইটো কওকচোন মা। শুনিলোঁ। হা আৰু আজি বজাৰ দেওবাৰ বজাৰলৈ গৈছিলোঁ, মায়ে আকৌ জিকা উলিয়াইছে। কি হ'ল, আজি জিকা ফুটাম বুলি ভাবিছে নেকি আপুনি? মানে দেৱালী বুলি মইনো কি বস্তু আনিলোঁ আপোনালোক তাকে দেখুৱাম বুলি ভাবিছোঁ। বম আনিছোঁ, এইকেইটা আলু বম দেখিছে নহয়, দেখুৱাই দিছোঁ আপোনালোক। কালি ফুটোৱা হৈ গ'ল, কালি টোটেলি আপোনাৰ এনেকুৱা 1 পেকেট আনিছিলোঁ, সেইখিনি ফুটুৱাই কমপ্লিট কৰিলোঁ। আজিও ফুটালোঁ এটা। আৰু এইফালে 3টা 6টা 7টা 8টা। আৰু এইফালে মমবাতি আনিছোঁ। মমবাতি বৰ্তমান এতিয়া 1 পেকেট কমপ্লিটলি লগোৱা হৈ গ'ল, আৰু 2 পেকেট আছে। আৰু এইখিনি আমি সৰুতে ফুটোৱা যে, আপোনালোকে দেখি গম পাইছে, চিনি পাইছে যিবিলাকে আগতে ফুটুৱাইছে। ইয়াৰ 2 পেকেট আনিছোঁ। এনেই আৰু নিয়মটো কৰিম বুলি ভাবিছোঁ তাকে। আৰু এইফালে দেখিছেনে মমবাতি মই টোটেলি লগাই দিলোঁ। এতিয়া আৰু পূৰা এইফালে ধুনীয়াকৈ লগাব লাগিব। দেখিলে পাইছে আপোনাৰ পূৰা লাইট ফিটিং কৰিলোঁ, লাইটটো টোটেলি জ্বলি গ'ল। আৰু এইফালে দেখিছে নহয়, এইখিনিও মানে এনেই আৰু কমকৈ 1 লাইন আৰু 2 লাইন, এই 2 লাইন মানে লাইট লগাই দিছোঁ। তেনেকৈ আজি লাইট ধুনীয়াকৈ লগাই ল'লোঁ। আৰু খন্তেক টাইম পাছতে মমবাতি জ্বলাম, মানে আমাৰ মনবিলাকো যাতে ভৱিষ্যতে সদায়ে পোহৰ হৈ থাকে, তাকে কামনা কৰি এইফালে পূৰা মম চম জ্বলাব লাগিব, লাইট চাইট জ্বলাই ল'লোঁ। বাকী আগত গৈ সকলোৱে ৰিয়েকশ্যন ল'ম, আজি বম চম পূৰা ফুটুৱাম। এতিয়া বাহিৰত ওলাই যাওঁ ব'লক। দেখিবলৈ পাইছে এইফালে আমাক খুৰীও এইফালে ধুনীয়াকৈ বন্তি জ্বলাবলৈ এইফালে ধুনীয়াকৈ চাকি লাইনকৈ লগাই ল'লে। কিন্তু মই আকৌ ঘৰত আকৌ মমবাতি দিছোঁ। এইফালে খুৰীয়ে প্ৰকৃততে আজিৰ দিনটো মাটি চাকিয়ে দিব লাগে নে কি খুৰী? সেইটো কাৰণতে মানে ধুনীয়াকৈ সঁচাই খুৰীয়ে কিন্তু আজি কিন্তু দিনটো মানে ভালকৈ মানিছে কিন্তু দেই, ভাল লাগিছে। চাকি হেনো আৰু ঔটেঙা বাকলি চাকি জ্বলাব লাগে বোলে, সেইকাৰণে অমিতা চাকি 2খন ঠিক কৰিছোঁ। ঔটেঙা নাপালোঁ। আচ্ছা, সঁচা নে মিছা এতিয়া নাজানো, আৰু ঠিক কৰিছোঁ। দেখিলে পাইছে এতিয়া আমি বৰ্তমান আছোঁ দীপজ্যোতি ঘৰত। আৰু দীপজ্যোতি দেখি চবে চিনি পাইছে। আৰু এইফালে মোৰ লগত আছে পিয়াকি, পলাইছে। বম কি হ'ল? কি হয়? দেখিবলৈ পাইছে আমাৰ এইফালে হিৰতি ঘৰত এইফালে বম মানে পূৰা ফটকা দোকান দিছে। বিভিন্ন ধৰণৰ বম আছে দেখিছে নহয়, এইফালে চকৰি আছে, এইফালে মমবাতি, এইফালে আলু বম দেখিছে নহয়, একদম পূৰা লক্ষী বম চকী বম পূৰা একদম পূৰা ভৰ্তি কৰিছে লাতে। এটা ফুটুৱা আকৌ হা
ঐ মানুহক গাড়ী ধুলি মাৰিছে যে চাকি জ্বলামে এতিয়া এইখিনি পানী ছিটিয়ালে ৰাস্তাটো হুচি কৰি দিছে ৰাস্তাটো হুচি কৰি দিছে দেই ৰাস্তাটো হুচি মানে নতুন পদূলি যে সেইটো কথা হ'লে আৰু এইফালে চাং চাং কি আনিলি বম বম ফুটাবি নেকি তোৰ ভয় নালাগে সেইটো কি বম হয় কি বম হা मरना तेरे को डर नहीं लगता এইফালে দেখিবলৈ পাইছে আমাৰ ডিপুদাৰ পুৰা লাইট লগাই বা দীপাৱলী লাগি গৈছে দেই এতিয়াহে কিন্তু ধুনীয়া লাগিছে আকৌ ঘৰটো বৰ ধুনীয়াকৈ লগালে ভাইটি এটা বম বম নাই নি বম হা হা বম আনিলে কি বম আনিলে বা জলকীয়া বম আৰু ফি মোক দিবি নাই লাহকচোন দিবা আৰু কি দিবা চকৰি দিবা হেপী দীপাৱলী দেই ভালকৈ যাতে এনেকৈ সদায় পোহৰে দিনটো ভালে খোলে গোটেই বছৰটো ভালে খোলে যাওক আইতাৰ শুভেচ্ছা থাকিল আৰু আইতা কওকচোন আপুনি এনে মানে দীপাৱলীত আপুনি কি আনিছে বম কি বম আনিলে কওক বম আকৌ মই নুফুটোৱাও নহয় কেলে বা মই চাকি বন্তি জ্বলোৱা মানুহে বম চম ফুটাব লাগে আকৌ বম দৌতিয়ে আনিছে দৌতিয়ে ফুটুৱাব দায়ে ফুটুৱাব আৰু খুৰীয়ে ফুটুৱাব আপুনি নুফুটাই মই আৰু চাকি বন্তিহে জ্বলাই ভয় লাগে নেকি ভয় লাগে সেইটো কথা মই আকৌ ভয় নকৰোঁ আগৰ দিনা মানে ভয় নকৰোঁ বুলি ভয় কৰে নেকি আপুনি ভয় কৰোঁ সেইটো কথা লোকৰ ঘৰত দেখুৱাই ঘৰৰ বস্তু দেখাব পৰা নাই এইফালে মায়ে ধুনীয়াকৈ লাইট সেইফালে দেখিছেনে লাইট লাগি আছে আৰু এইফালে মম জ্বলাই আছে তো এইফালে দেখিছে আমাৰ আছে আতৈ হেপী দীপাৱলী থেংক ইউ লগতে দেই থেংক ইউ ছ' মাছ আৰু এইফালে আছে ভাইটি হেপী দীপাৱলী তো ৰাইজ দেখিবলৈ পাইছে এইফালে পুৰা ফটকা এইফালে হৈ পুৰা আৰম্ভ হৈ গ'ল আৰু ৰছীডাল উলিয়াবলৈ ইমান কষ্ট নহয় কেনেকৈনো গাঁঠি দিয়ে ভগৱানে জানে আৰু দেই মানে একেলেঠাই ফুটোৱাতকৈ এটা এটাকৈ ফুটালে আমেজটো বেছি লাগে আচ্ছা মই আকৌ একেলগে ফুটাওঁ মনত পৰে মানে প্ৰথমতে ফুচুক কৰিলে নহ'ব গেজু আছিলোঁ চাউণ্ড দিব লাগে হয় আলু মই সমানে আৱাজ দিছে ল'ৰাটো হয় বাইদেউ আলু মই সমানে আৱাজ দিছে হয় দেখিবলৈ পাইছে এইফালে আতৈ আৰু ভাইটিয়ে আমি এটা তাৰমানে ধামাকা এটা মানে শ্বট ল'ম বুলি ভাবিছোঁ যিটো শ্বট দেখি আপোনাৰ আচৰিত খাব এক্সপেৰিমেণ্ট আৰু আগতে মই প্ৰথমতে বনাই পোৱা নাই কিন্তু কৰিও পোৱা নাই লাইফত প্ৰথম কৰিম এইফালে আমাৰ বমটো ৰেডি হৈ গ'ল আৰু এইফালে দেখিছে উৰি যায় নে নাযায় চাব লাগিব এতিয়া এইটো ওপৰলৈ উৰি যায় নে নাযায় আতৈ টেষ্ট কৰিম বুলি কৈছে জ্বলাব এইফালে ভাইটি জ্বলোৱা ৰাইজ শ্বটটো দেখিলে আৰু এইফালে দেখিবলৈ আছে যিটো বম ভৰাই দিছে তাৰ কণ্ডিশ্যন চব পুৰা এনেকৈ দূৰবীণৰ না ইপাৰ পৰা সিপাৰলৈ চবকে চাব পৰা হৈ গ'ল মা কেনেকুৱা লাগিলে বমটো শ্বটটো এইফালে দেখিছে নহয় ইটোৰ পৰা ইটোৰ পৰা দেখা হৈ গ'ল দেৱালী বুলি সৰু এখন খেল খেলাম বুলি এইবিলাক খেল লগৰ ৰিজাল্ট ল'ব আৰু এইফালে ৰাইজে পুৰা খেলিবলৈ চবেই পুৰা সাজু হৈ গ'ল খেলিব নাই খেলিব নাই চবে খেলিব লগালগ খেল লগালগ ৰিজাল্ট দেই 10 টকা আহি যাব দেখিবলৈ পাইছে এইফালে যোনে যোনে টিকেট লৈছে সকলো নাম লিখা হৈ গ'ল আৰু এইফালে প্ৰাইজ দেখিছে পুৰা দামী প্ৰাইজ খেলাইছোঁ মোৰ নাই দিয়া আৰু মই পইচা দিম বাৰু আৰু এইফালে পুৰা টিকেটৰ নাম্বাৰ এইফালে নাৰিকলো আছে ৰাইজে খেলিবলৈ এইফালে সাজু হৈ গ'ল চব কাকা ভাগত ফুটিব চব কৈ যাম দেই চাব আৰু এইফালে ধৰ্মণি কেনেকুৱা টিকেট ল'লি 7 নম্বৰ আতৈ কেনেকুৱা 6 নম্বৰ দেৱাশে কেনেকুৱা পালি 5 নম্বৰ শুনো দে মই লোৱাই নাই ল'ম অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম